বন্ধুসকল আপোনালোকে এবাৰত 127 লিটাৰ পৰ্যন্ত গাখীৰ দিয়া গৰুৰ বিষয়ে শুনিছেনে? আপোনালোকক এনেকুৱা দুবিধ গৰু দেখুৱাম যাক লালন পালন কৰি ভাৰতৰ লগতে বিভিন্ন দেশে কোটি কোটি টকা উপাৰ্জন কৰিছে। প্ৰথমে চাওঁ বলক হলষ্টেইন ফ্ৰিজিয়ান। এই গাইবিধ ভাৰতবৰ্ষৰ লগতে পাকিস্তানত সাধাৰণতে বেছিকৈ দেখিবলৈ পোৱা যায়। এই জাতিৰ গাই গোটেই বিশ্বতে বেছি গাখীৰ দিয়া গাই হিচাপে পৰিচিত। এই গাইৰ বৰণ কোলা আৰু বগা ৰঙৰ সংমিশ্ৰণৰ হয়। এই গাই গৰু 22ৰ পৰা 24 মাহৰ ভিতৰত প্ৰাপ্তবয়স্ক হৈ যায়। ভালকৈ যদি যত্ন লোৱা হয় আৰু খাবলৈ দিয়া হয় তেতিয়া মাত্ৰ 14ৰ পৰা 15 মাহৰ ভিতৰতে এই গৰু ব্ৰিডাৰ হৈ যায়। এই গায়ে প্ৰতিদিনে প্ৰায় 20ৰ পৰা 40 লিটাৰলৈকে গাখীৰ দিব পাৰে। লগতে এই গৰুৰ ওজন 700ৰ পৰা 800 কেজিলৈকে হয়। গাৰলেণ্ডো গাই। বন্ধুসকল, বিশ্বৰ সকলোতকৈ বেছি গাখীৰ দিয়া গাই হিচাপে প্ৰথম স্থানত আছে এইবিধ গাই। এই গৰুৰ উহাকেইটা ইমান ডাঙৰ যে ভালকৈ খোজ কাঢ়িবলৈ অসুবিধা হয়। ইণ্ডিয়ান গাই আৰু বাহিৰৰ গাইৰ মাজত ক্ৰছ হৈ এইবিধ গাইৰ উৎপত্তি হৈছে। এই গাই ঠাণ্ডা বা গৰম সকলো স্থানতে মিলি যায়। এই গায়ে প্ৰতিদিন 127 লিটাৰ পৰ্যন্ত গাখীৰ দিব পাৰে। এই প্ৰজাতিৰ গায়ে হৈছে বিশ্বৰ সকলোতকৈ বেছি গাখীৰ দিয়া গাই। এদিনত 127 লিটাৰ গাখীৰ দি এই প্ৰজাতিৰ গায়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। এই গাই প্ৰায় 20 মাহৰ ভিতৰতে প্ৰাপ্তবয়স্ক হৈ যায়।